গহপুৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ শিৱা হৰলালকাৰ নামৰ ঠিকাদাৰজনৰ বিৰুদ্ধে অভিযোগ নিৰ্মাণৰ বাবে লাভ কৰা 11 কিলোমিটাৰ পথত নিম্নমানৰ কাম পৰিলক্ষিত ৰাইজৰ নিৰ্মাণৰ কিছুদিন পিছতেই হিচৰিত হৈ পৰে ব্লক ইটা হ'ব 15 কোটি টকীয়া পথটোৰ শোচনীয় অৱস্থাক লৈ সৰব হৈ পৰিছে ৰাইজ অতি শীঘ্ৰেই পথটিৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে তদন্তৰ দাবী ভুক্তভোগীৰ বিষয়ে ক'বলগীয়া হৈছে ইয়াত ৰাস্তাটো যিমানখিনি আমাৰ মানে চেংচন হৈছে চেংচনখিনি আমাৰ যিটো চেংচন মতে পইচাখিনি ইয়াত ইনভেষ্ট কৰা নাই আৰু যিটো বালি দিব লাগে হিল দিব লাগিছিলে সেই হিল বালি দিয়া হোৱা নাই আৰু বহুত পাতলকে বালি দিছে আৰু পাতলকে বালি দিয়াৰ ফলত ইটাখিনি ফাটি গৈছে আৰু যিটো আমাৰ এই সাইড বান্ধত যে এইটো সাইড বান্ধত যিটো 10 ইঞ্চি ৱাল হ'ব লাগিছিলে তাত 8 ইঞ্চি ৱাল হৈছে গতিকে আমি এইটোৱে ফাটি গৈছে গোটেইখিনি ৱাল ফাটি গৈছে আমি এইটোৱে বিচাৰো আমাক সকলোখিনি ভালকে বনাই দিবলৈ চৰকাৰৰ ওচৰত অনুৰোধ কৰা নাই আমি ৰাইজৰ ওচৰত আমি ৰাইজে দাবী কৰিছো যি চৰকাৰে নহওক যি মানুহে নহওক আমাৰ ৰাস্তাখিনি ভালকে লাগে ঠিকাদাৰ গাফিলতি কৰিছে এয়া ঠিকাদাৰৰ গাফিলতি হৈছে গাফিলতি হোৱাৰ কাৰণে আমি যিটো এই কাটা গিফ্টি দিব লাগিছিলে 5 ইঞ্চি দিছে 3 ইঞ্চি আৰু বালি পেলাব লাগিছিলে 5 ইঞ্চি দিছে 1 ইঞ্চি তাত কেনে কোনটো ৰাস্তা হ'ব গতিকে ৰাস্তা নহয় এই কাৰণে আমি এতিয়া বস্তুটো কেনেকুৱা আছে ৰাস্তাটো একেবাৰে ফাটি চিটি গৈছে এতিয়া ৰাস্তাটো একো পৰিৱেশে নাই কোনো এটা ৰাস্তা বুলি ক'ব নোৱাৰে এয়া চাওক আপোনালোকে এটা চিটা ফাটি গৈছে আৰু ব্লক চলক গোটেই ফাটি গৈছে ইফালে আমাৰ শিল কি ইটা ইফালে গুচি গৈছে আমি ঠিকাদাৰক কৈছো এইমতে ঠিকাদাৰে ইঞ্জিনিয়াৰকো কৈছো ইঞ্জিনিয়াৰে কৈছে ভালকে বনাবলৈ কিন্তু ঠিকা